12টা দল বুলি আমি যোৱা সময়ছোৱাত একেলগে ৰাজ্যৰ স্বাৰ্থজনিত সংগ্ৰামখন কৰি আহিছিলোঁ। আজিৰ পৰা আমি এই যি 12টা আজি আমাৰ 13টা দলে সভাত যোগদান কৰিছিলে আৰু আজি সভাত বিভিন্নজনৰ পৰামৰ্শ আৰু আলোচনা ভিত্তিত দুটা দল অল পাৰ্টিজ হিলছ লিডাৰ্ছ কনফাৰেন্স জন ইংতি কাঠাৰ ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি আংলঙৰ যি আঞ্চলিক দল সেই দলটো আৰু শিৱসেনা যি ইতিমধ্যে আমাৰ ইণ্ডিয়াত আছে আমাৰ অসমৰ শিৱসেনা শাখা এই দুটা দলকো আমি পৰৱৰ্তী সভাখনলৈ আৰু পৰৱৰ্তী কাৰ্যসূচীসমূহত আমি একেলগে এই সংগ্ৰামখন আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 12টা দল বুলি আমি যোৱা সময়ছোৱাত একেলগে ৰাজ্যৰ স্বাৰ্থজনিত সংগ্ৰামখন কৰি আহিছিলোঁ। আজিৰ পৰা আমি এই যি 12টা আজি আমাৰ 13টা দলে সভাত যোগদান কৰিছিলে আৰু আজি সভাত বিভিন্নজনৰ পৰামৰ্শ আৰু আলোচনা ভিত্তিত দুটা দল অল পাৰ্টিজ হিলছ লিডাৰ্ছ কনফাৰেন্স জন ইংতি কাঠাৰ ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি আংলঙৰ যি আঞ্চলিক দল সেই দলটো আৰু শিৱসেনা যি ইতিমধ্যে আমাৰ ইণ্ডিয়াত আছে আমাৰ অসমৰ শিৱসেনা শাখা এই দুটা দলকো আমি পৰৱৰ্তী সভাখনলৈ আৰু পৰৱৰ্তী কাৰ্যসূচীসমূহত আমি একেলগে এই সংগ্ৰামখন আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।